নমস্কাৰ সকলোকে মোৰ অন্য এটা লং ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আছে মোৰ প্ৰগ্ৰাম এক্সাম প্লাস নেক্সট ডেও আছে এক্সাম মই ভাবিছো আপোনালোককো অকনমান দেখাই দিও মই কি কৰিছো আৰু এটা কথা কও আপোনালোকে কেতিয়াও দুটা তিনটা বস্তু একেলগে নকৰিব কাৰণ আজি যোনটো মোৰ লগত হ'ব এটো মেবি মই কিজানি একো খাব সময় নাপাম কথাটো হ'ল 9:30 বজাত প্ৰগ্ৰামত মই যাই পাব দিছে মানে মই এটা কন্ট্ৰাক্ট লৈছিলো আপোনালোকে জানে মিনি ব্লগত মই দিয়ে থৈছিলো মোৰ পৰা স্কুলখনত মই ডান্স শিকাবলৈ গৈছিলো আৰু আজি হৈছে তাৰে প্ৰগ্ৰাম সো তাতেটো নহলে নহব তাতেটো থাকিবই লাগিব আৰু তাৰ লগতে আজি হৈছে 10টা বজাৰ পৰা মোৰ সেশনাল এক্সাম তাকো অনাৰ্স পেপাৰ সো এতিয়া মই এক্সাম দিব যাও নে প্ৰগ্ৰামত যাও মই দুটাতে যাম और दिया कुछ बोलेगी क्या मेरा मेकअप के लिए ओ अच्छा बहुत अच्छी लग रही है तू मैं एग्जाम में मेकअप करके ही सोच ओ तेरा तो आज प्रोग्राम है ना इसलिए तो एक बार में मेकअप करके कुछ भी नहीं आया फिर भी ऐसे लिख दूंगी समझ में नहीं आएगा समझ में भी नहीं आएगा बोलेगा मेकअप करके आया कुछ लिखा नहीं है क्या मैंने बोला मेरा प्रोग्राम है मेरा सो सुबह सुबह 7 बजे उठ के मैं रेडी हो गई मेकअप करने में लग गई एग्जाम क्या होगा भगवान जाने लेकिन मेकअप जरूरी है चलो घर पे जाके सिर्फ रेडी हो हाँ নহয় লং ব্লগ ক কিবা এতিয়ালৈকে 4বাৰ কল কৰিছে ছাৰে সৌৰভ ছাৰে বাট মই ফোনটো ৰিচিভ কৰা নাই কাৰণ গালি খাম এতিয়াও কলেজতে আছো এতিয়া ডাইৰেক্ট পিলপিলি ধৰি যাব লাগিল ঘৰলৈ আৰু ইফালে যোনটো বস্তুৰ ভয় আছিলে এইটোৱে হ'ল গেট কৰি গ'ল এতিয়া কেনেকৈ যাওঁ কি কৰোঁ বহুত লেট হৈ গৈছে ছাৰে ফোন কৰিছে ছাৰবাৰ এতিয়া আকৌ বেলেগ এটা পিলপিলি ধৰি যাবলগীয়া অৱস্থা হৈছে আৰু এতিয়া উপায়ো নাই কি কৰিব লাগিব সেই দাদাটোক লগ পালোঁ মই এফালে ৰেড লাইট ক্ৰছ কৰি আহি এতিয়া আকৌ ঘৰলৈ যাই আছোঁ ঘৰলৈ যাই আকৌ ড্ৰেছ আপ কৰিব লাগিব তাৰপিছত ৰেডি হৈ পিনে আকৌ আহিব লাগিব জীৱন কৃষ্ণ হৈ যায় এণ্ড ফাইনেলি ৰেডি হ'লোঁ জল্দি জল্দি কি ৰেডি হৈছে একো নাজানো মেখেলা চাদৰযোৰ পিন্ধিছোঁ বাছ আৰু ওলাইছোঁ পিলপিলি তাতে ৰখি আছে তাৰ মই আপোনালোকক দেখুৱাই থাকিম অলপ পিছত চতুৰ্থ শ্ৰেণীৰ ছোৱালীৰ গোৱালপাৰীয়া নৃত্য চেংৰা বন্ধু ৰচিয়া তেওঁলোকক মঞ্চত আহিবলৈ আহ্বান জনাইছোঁ এতিয়া আহি একেবাৰে কামত লাগি গৈছোঁ উপায় নাই একেবাৰে অলপমান ৰ'বা আহি একেবাৰে কামত লাগি গৈছোঁ উপায় নাই গান বজোৱা গান লগোৱা সমস্ত কাম কৰিবলগীয়া হৈ আছে আৰু লগতে বহুত দৌৰা দৌৰি হৈছে যিহেতু ষ্টাৰ্ট হৈ গৈছিল অলৰেডি কিবাকে বাই চম্ভালি ল'লে এইখিনি এবাৰ মোৰ বাৰী ইহঁতে এতিয়া নাচিব তাৰপিছত আমি এতিয়া বাকীখিনি আপোনালোকক দেখুৱাই থাকিম আৰু এই যদি ভালকৈ নাচিবা দে অল দ্য বেষ্ট ঐ কিবা ক'বা বাইদেউ নকওঁ ইমান লাজ হা বৰ্তমান এতিয়া গান ষ্টাৰ্ট হৈ আছে ক্লাছ 9 আৰু 10 বা আহি কিনে আধা প্ৰগ্ৰাম মোৰ অকণমান চল আউট কৰিছে ধন্যবাদ শুনা পাইছে নে নাই নাজানো বাট কথাখিনি কৈ আছোঁ ভইচ অভাৰ লং ভইচ অভাৰ নকওঁ এইটো ডাইৰেক্ট শুনা পাব অলপ কষ্ট কৰি হ'লেও শুনা আৰু যদি আপোনালোকে মোক ভাল পায় তেতিয়াতো শুনিবই আৰু যদি নাপায় হয়নে নহয় আৰু এইপিনে চোৱা মাইনা কেইজনী হাই কৈ দিয়া হাই 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 কল্প হাই আজি লং ব্লগত যাব কোৱা কিবা ইমান দিন ডান্স কৰি কেনেকুৱা লাগিল একদম ময়ো কৰিম আৰু যদি লগ পাওঁ ঘৰটো যাবাই বাকী আৰু এটা গান বাকী আছে ইহঁতৰ থিম ডান্স হয়নে উদয় অঁ লাইক কৰক শ্বেয়াৰ কৰক আৰু কইটা বাইক ক'লে ফেমাস কৰক এটা জলদি এই গানটো পিছতে এতিয়া আমি ডান্স কৰিম অলপ পিছত আৰু
কি নাচিম একো নাজানো বাট নাচিম চিয়ৰ ছোৱালীও নাচিব সকলোৱে একেলগে সহযোগ কৰিব আৰু আপোনালোকে ভিডিঅ'ৰ কাহিনী এনজয় কৰক এতিয়া আমি ডান্স কৰিলোঁ বা আৰু মই মিলাৰ লগতে চবে সহযোগো কৰিছে আৰু এইপিনে ভাল লাগিছেনে নাই আৰু লগ পাম বুলি আশা থাকিল বাই বাই মোৰ লগত যদি ভিডিঅ' ক্লিপ থাকে আপোনালোকক দেখুৱাই দিম আমাৰ ডান্সৰ আৰু যদি নাইতো উপায় নাই আৰু ডান্স কৰাতে আৰু ভিডিঅ' ল'বলৈ নহ'লগৈ তো ইয়া ফটো চটো উঠোঁ অকণমান ফটো ছেশ্যন কৰোঁ দেন ঘৰলৈ যাওঁগৈ খাবও লাগিব এতিয়া আমি চবে ফটো ছেশ্যন শেষ কৰিলোঁ তাৰপিছত ভিডিঅ'জ কেইটামান বনাবলগীয়া আছিলে সিহঁতৰ লগত দেন ভিডিঅ' বনালোঁ তাৰপিছত এতিয়া খাবলৈ যাই আছোঁ কুপনকেইটা ক'ত কুপনকেইটা নহ'লে খাব দিব নেকি তেনেকুৱা পিনে বাইদেউহঁতে ফোন কৰি আছে দেৰি হৈ গৈছে চ' কুপনকেইটা লৈ আৰু খাবলৈ যাব লাগিব আৰু এতিয়া আকৌ আহি গ'লোঁ মই চিভিল ড্ৰেছত কাৰণটো মই কৈ আছোঁ এতিয়া যেতিয়াই মই ভাত খাই আছিলোঁ আজি কুপন দিছিলে মই মিনি ব্লগতো কৈছোঁ চাগে লং ব্লগত আপোনালোকে দিলেও গম পাব এইটো ব্লগ যেতিয়া যাব মোৰ ইউটিউব চেনেলত তো ভাত খাই থাকোঁতে মোৰ চাৰ্জটো শেষ হৈ থাকিলগৈ আৰু লগত মই চাৰ্জাৰো লোৱা নাই যে মই চাৰ্জ কৰিম আৰু এটা কথাই ক'ব খুজিছোঁ আজি মই যোনখন স্কুলত শিকাবলৈ গৈছিলোঁ আজিতো প্ৰগ্ৰাম শেষ হ'ল কিন্তু সেইখিনি মেমৰিজ মোৰ ভিডিঅ'ৰ যোগেদি থাকি যাব আৰু মই ইমানেই বেছি মানে হেপ্পী যে আপোনালোকক বুজাব পৰা নাই মোৰ মুখেদি ভাষা ওলোৱা নাই কাৰণ তাৰে ষ্টুডেণ্টকেইটা ইমান পলাইট আৰু ইমান ৰেচপেক্ট কৰিছে বাইদেউ এইটো খাব নেকি বাইদেউ এইটো কৰিব নেকি বাইদেউ চেয়াৰখন আনি দিওঁ বাইদেউ এইটো কৰোঁ সেইটো কৰোঁ কিন্তু এনেকুৱা যুগত এনেকুৱা ল'ৰা ছোৱালী দেখা পোৱা নাযায় যে ছাৰ বাইদেউক ৰেচপেক্ট দিয়ে কিছুমান বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যোনবোৰে ৰেচপেক্ট নিদিয়ে মানে কিবা মুখতে বেয়াকৈ কৈ দিব কিবা কিন্তু মই গৈছোঁ মোক ইমান ধুনীয়াকৈ ৰেচপেক্ট কৰিছে তাৰ বাবে তোমালোকক বহুত বেছি ধন্যবাদ আৰু যদি নেক্সট ইয়েৰ হয় মই আকৌ যাম আকৌ মোৰ এটা ব্লগ হৈ যাব নে কি কয় ৰাইজ তো ইয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে জানেই কি কৰিব লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটোও বজাই থৈ দিব যাতে মই যেতিয়াই ভিডিঅ' আপোনালোকৰ সৈতে লৈ আহোঁ তেতিয়া আপোনালোকে যাতে চাব পাৰে আৰু মানে যদি আপোনালোকে মোক বেয়া নাপায় চাবনে চাব মই জানো আপোনালোক মই বহুত ভাল পাওঁ